যেনেকৈ ডাঙৰ হৈ আহিছোঁ দেখিছোঁ কেনেকৈ চলিছে ছ'চাইটিটো কেনেকৈ চলিছে দেশ বিদেশ কেনেকৈ চলিছে মানুহৰ চৰিত্ৰবোৰ কেনেকৈ চলিছে কোনে কাক কেনেকৈ চাইছে কোনে কাক কেনেকৈ ঠগিছে মানুহ দেখি বুজিব শিকা এই বয়সটো মই ভালকৈ আজিৰ সময়ত মই চিনিছোঁ কাৰণ আজিৰ দুনিয়াখন কেনেকৈ চলি আছে কিহৰ ওপৰত চলি আছে ভালকৈ দেখিছোঁ সেইকাৰণে মই এই কথাখিনি ক'বলৈ আহিছোঁ আমি সাধাৰণ পাব্লিক হয় আমি যেতিয়া ওলাই যাওঁ আমাৰ ছ'চাইটি হওক বাহিৰত য'তে গৈছোঁ য'তে চকু ফুৰাইছোঁ যেনেকৈ আমি দেখিছোঁ দুনিয়াখন বহুত ভাল লাগে কিন্তু ভিতৰি যিমান বেয়া কাণ্ডবোৰ হৈ আছে যিমান দেখিছোঁ আমি কোনটো সঁচা কোনটো মিছা আমি পাব্লিকে জানিও আমি মাত মাতিব ভয় কৰোঁ আজিৰ যুগত বিশ্বাস কৰা মানুহবোৰকহে মই এই কথাখিনি কৈছোঁ ভালকৈ মন দি শুনিব চাওক আমি যিমান দেখোঁ আমি সত্যৰ ওপৰত ন্যায় পোৱা যোনখন আমাৰ পবিত্ৰ থান সেই পবিত্ৰ থানডোখৰ যোনখন আমাৰ আদালত তাত আমি সত্যৰ ন্যায় পাওঁ আজিৰ সময়ত সেই সত্যত ন্যায় পোৱা আদালতখন মই ভালকৈ দেখিছোঁ আৰু ভালকৈ তাত থকা প্ৰশ্ন কৰা কেইজনমান উকিল সিহঁতকো মই চিনিছোঁ সিহঁতৰ কেৱল প্ৰশ্নৰ উত্তৰহে আমাক সোধা হয় কিন্তু আচল প্ৰশ্নৰ উত্তৰ লুকুৱাবলৈ আজিৰ সেই আইনৰ পবিত্ৰ মজিয়া য'ত আদালত আজিৰ সময়ত কিনা আৰু বিক্ৰী হোৱাৰ এখন বজাৰৰ ৰূপ লৈছে সেইবাবে আমি সাধাৰণ পাব্লিকে সত্য কি হয় জানিও মাত মাতিবলৈ ভয় কৰোঁ কাৰণ আজিৰ যুগত বিশ্বাস কৰা মানুহবোৰে মনত ৰাখিবা আজিৰ সত্যৰ ওপৰত বিশ্বাস ৰখা ন্যায় পাবলৈ আশা কৰা মানুহবোৰক মই ভালকৈ কৈছোঁ আমি সেই আইনৰ বজাৰখন কিনিব নোৱাৰোঁ ইহঁতে বিক্ৰী হয়